Good morning, guys. Welcome back to my YouTube channel bishu. এই মাত্র উঠিলো মানে উঠছো অলপ আগতে শুইছিলো এনে আৰু আজি হ'ল ৰাখী বন্ধন তো ৰাখী বন্ধনৰ কাৰণে মানে সকলো বাইদেউ আৰু ভণ্টিলৈ মোৰ ফালৰ পৰা মৰম আৰু শুভেচ্ছা থাকিল ৰাখী বন্ধনৰ তো গাইজ আৰু ৰাখী বন্ধন আজি ৰাখী পিন্ধাব মিঠাই খুৱাব এইগিলা হৈ থাকিব তাৰে আগতে মই ব্ৰাছ চাছ কৰি আহোঁ আজি মানে সেইদিনাখনে চুলিকেইডাল কাটিছিলোঁ তো আজি মানে আৰু ভালকৈ মানে নতুন চেলুন এখনত চুলি কাটিব যাম তো এতিয়া মানে সৰিতক ৰাখি পিন্ধাই আছে তাৰপিছত মনো আহিছে মনো ৰাখি পিন্ধাবি নে পূজাৰ লগত একেলগে পিন্ধাবি দে দেখো ধ্ৰুৱকো মাতিছিলোঁ ধ্ৰুৱ আহিল আমাৰ এৰা কামখিনি হৈ গ'ল মানে ৰাখি চাকি পিন্ধা হৈ গ'ল তো এতিয়া আমি মানে দজৰাত যাম চুলি কাটবা আৰু মোৰ লগত কচিকো যাব ন কচিকো যাব আমি কচিকো আছে লগত আৰু এইখন হ'ল ANG-kUS selon এইবিলাক আমি অলপ ভিতৰলৈকে যাম চিন্তু দা আছে আমাৰ লগত ভালে আৰু মানে বহুত গৰম দি আছে AC চলাই আছে ইয়াতে ভাল লাগি আছে আৰু এতিয়া মানে আমি অলপ বহিম কাৰণ মানুহ বহুত আছে ইয়াতে চাব পাৰে চুলি কাটি আছে গাইজ মানে এইফালে লেডিছৰো আছে চাব পাৰে আৰু এইফালে ইয়াতে কি কৰে ফেচিয়েল কৰা হয় ইয়াতে ইয়াতে ফেচিয়েল কৰা হয় আৰু বেলেগ আৰু সেইটো দি কি কৰে ষ্টিম দিয়া মানে ষ্টিম দিয়ে এইটো সেইটো মানে ফেচিয়েলো কৰে ষ্টিম দিয়ে আৰু আচ্ছা আচ্ছা আৰু এইফালে লেডিছৰ এইটো এনে লেডিছৰ নৰ্মেল হেৰি কৰে চুলি কাটিলে কিমান লয় কিমান 150 আচ্ছা আচ্ছা আৰু এনে ধৰা ফেচিয়েল কৰিলে ফেচিয়েল তোমাৰ 500 পৰা আপ টু 3000 লৈকে আছে আচ্ছা আৰু মই মানে হেৰিটো দেখিছোঁ মানে এইটো কি কয় সাইনবোৰ্ডখনত দেখিছোঁ মানে অনলাইন বুকিঙৰো কিবা সেই কৰিব পাৰি হয় মানে আমাৰ অনলাইন নাম্বাৰ আছে নাম্বাৰত বুকিং কৰিব পাৰিব আৰু গাইজ মানে ইয়াতে অনলাইন বুকিঙৰো সুবিধা আছে আপোনালোকক মানে তলত নাম্বাৰটো দিয়া থাকিব আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে মানে তলত মানে নাম্বাৰটোৰ পৰা আপোনালোকে অনলাইন বুকিং কৰিব পাৰে যোনে বিচাৰে গাইজ মানে এতিয়া মই চুলিকেইডাল কাটো চুলি কাটাৰ আগতে চিন্তু দাই মানে ফ্ৰুটি আনিছে তো ফ্ৰুটিটো খাই লওঁ আমি ফ্ৰুটিটো খাই চুলিটো কাটিম
তো গাইজ মানে এতিয়া মই চুলিকেইডাল ৱাশ্ব কৰি ল'ম, ৱাশ্ব কৰি লৈ কিনে চুলিকেইডাল কাটিম। গাইজ মানে আমাৰ চুলি কাটা মানে মোৰ চুলি কাটা হৈ গ'ল আৰু মানে দাদাজনে বহুত ধুনীয়াকৈ আঁকিছে, বহুত আচ্ছা লগা। আৰু গাইজ এইজনী আছে আমাৰ মানে মানে বাইদেউ আছে, বাইদেউজনে মানে লেডিছৰ মানে সেই কৰে, লেডিছৰ যিখিনি লেডিছৰ ছাৰ্ভিচখিনি কৰে। আৰু চিন্তু তাৰমানে এইটো কেইবছৰ কিমান দিন হ'ল মানে আপোনাৰ 18 অক্টোবৰ হৈছিল আৰু 19 অক্টোবৰত অপেনিং কৰিছিলোঁ আমি। এবছৰ হ'ব আৰু এতিয়া দুৰ্গা পূজা আহিলে। আৰু মানে মানে ইয়াতে অপেন কৰিব সময়ত মানে আমাৰ যেনেকৈ বুঢ়া বাইদেউ আহিছিলে। আৰু গাইজ ইয়াতে মানে গুগল পে'ৰ সুবিধাও আছে, গুগল পে' মানে কৰিব পাৰে। আৰু এইটো কি আছিল, তো গাইজ এইটো মানে ইয়াতে মানে মানে চুলিৰ কালাৰ হাইলাইটবিলাক আছে আৰু যোনে যোনটো চুলি কালাৰ কৰিব বিচাৰে, মই আপুনি ধৰক এইটো বিচাৰে বা ধৰক এইটো বিচাৰে, সেই ধৰণে মানে চুলি নেচাৰেল ব্লেক, এইটো মানে নেচাৰেল আমাৰ যোনটো আচ্ছা এইটো ভায়লেট, ব্লু, গ্ৰীণ এনেকুৱা ধৰণৰ কালাৰ কৰিব পাৰে আৰু।
যিমান চুলি কাটিছোঁ আজিলৈকে মানে মানে ইমান মানে কম পইচাত ইমান ফেচিলিটি পোৱা নাই আৰু আপোনালোকে ইয়াতে আহিব মানে কম পইচাত মই বহুতখিনি ইয়াতে ফেচিলিটি পাইছোঁ আৰু আপোনালোকে যদি ধৰক কোনোবা বিয়াৰ কাৰণে অনলাইন বুকিং কৰিব বিচাৰে তো নাম্বাৰটোতো দিয়াই থাকিব তলত তাৰ পৰা মানে হেৰি কৰিব পাৰে বুকিং কৰিব পাৰে আৰু যদি আৰু কোনোবাই যদি টেটু বনাব বিচাৰে মেহেন্দিৰো সেইখিনি ইয়াতে আছে ন আৰু যদি কোনোবাই টেটু বনাব বিচাৰে তো মানে দাদাক কণ্টেক্ট কৰিলে হ'ল আপোনালোকে সেইটো কাৰণে অনলাইন বুকিং কৰিব লাগিব আৰু তো জানে মানে ইমান কম পইচাত ইমান ফেচিলিটি ক'তো নাপায় আপোনালোকে তো চিন্তু দা ইয়াতে আপোনাৰ তাতে আহি ভাল লাগিল আজি প্ৰথমবাৰ আহিলোঁ আৰু নেক্সট আহিম কেতিয়াবা চুলি কাটিব ঠিক আছে আহিবা আৰু ভাল লাগিল তোমালোকৰ অহাৰ কাৰণে মোৰো ভাল লাগিল আচ্ছা এতিয়া তোমাৰ চেনেলটোৰ জৰিয়তে গোটেইখিনি ৰাইজক ক'লোঁ আৰু মই মানে আমাৰ চেনেলত এবাৰ যাতে আহে আৰু আহিলে গম পাব কেনেকুৱা হয় কি ছাৰ্ভিচবিলাক আহিলে ভাল লাগিব কাৰণ মই মানে বহুত কষ্ট কৰিছোঁ আৰু মানে যেনে এইখিনি নাই মানে এনেকুৱা আছিল মই চেষ্টা কৰিছোঁ যিমান আনি পাৰোঁ ভাল কৰিবৰ কাৰণে হ'লে ঠিক আছে আহিব আৰু আপোনালোকে সঁচাই গাইছ মানে আমাৰ ইয়াতে আমাৰ যোনটো এৰিয়া আছে মানে ধৰক আগ্ৰাথুৰিৰ পৰা হাজোলৈকে মানে এনেকুৱা চেলুন এনেকুৱা ফেচিলিটি চেলুন ক'তে নাই তো আপোনালোকে আহক ইয়ালৈ মানে ফেচিলিটিখিনি ভাল আৰু সেইটো কাৰণে কৈছোঁ আৰু মানে চিন্তু দাই বহুত কষ্টৰে খুলিছে এইখন চেলুনখন তো আপোনালোকে এবাৰ আহক তো ভैया চলতে हम लोग আৰু চিন্তু দা আমি যাম ঠিক আছে দিয়া মেনুখন দেখাইছোঁ আপোনালোকক তাৰপিছত আৰু একবাৰ চাই ল'ব মেনুখনো মানে মেনুখন দিয়া থাকিব মানে মই দি দিম আপোনালোকে চাই ল'ব আৰু আপোনালোকে মেনুখনত দামটো চাই লওক আহি পালোঁ মানে ঘৰৰ ওচৰতে আছোঁ এতিয়া ঘৰত যাই গা চা ধুম তো গাইজ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব জয় অসম বাই বাই গাইছ